পুনৰবাৰ দ্বিতীয়বাৰ বাবে বিয়াত বহিবলৈ লৈছে অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী জানমণি খ্যাত শ্যামন্তিকা শৰ্মা। বন্ধু-বান্ধৱীসকল, দ্বিতীয়বাৰৰ বাবে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা যুগ্ম জীৱনৰ পাতনি মেলিবলৈ লৈছে। প্ৰথমবাৰ বিয়া সফল নোহোৱাত এইবাৰ দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব লৈছে অভিনেত্ৰীগৰাকীয়ে। ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে তেওঁৰ সেই বিশেষ ফটোখন। হ'বলগীয়া স্বামী আৰু তেওঁৰ পৰিয়ালৰ সৈতে মধুৰ সময় কটাইছে অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই। বিবাহপাশত আবদ্ধ হ'বলৈ লোৱা অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ হ'বলগীয়া স্বামীৰ নাম হৈছে মানস বৰুৱা। প্ৰয়াত মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব অভিনেত্ৰীগৰাকীয়ে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ জীৱনত আৰম্ভ হ'বলৈ লৈছে এক নতুন সুখৰ। বৰ্তমান মানস বৰুৱা আৰু অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিয়াৰ আয়োজনত ব্যস্ত। অহা মাহৰ ফেব্ৰুৱাৰী মাহত আবদ্ধ হ'ব জনপ্ৰিয় অভিনেত্ৰীগৰাকী। জানমণিৰ বিয়াৰ খবৰে ইতিমধ্যে অনুৰাগীৰ মাজত সৃষ্টি কৰিছে ব্যাপক উদ্দীপনাৰ। আমাৰ চেনেলৰ তৰফৰ পৰাও থাকিল অভিনেত্ৰীগৰাকীলৈ বিয়াৰ অলেখ মৰম আৰু শুভেচ্ছা। মানস বৰুৱাৰ সৈতে অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব লৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু অভিনেত্ৰীগৰাকীৰ খবৰটো পাই কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।